আজি কলিয়াবৰ উন্নয়ন খণ্ডত মোৰ মাটি মোৰ দেশ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত। আজি দিনৰ 11 বজাত কলিয়াবৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত পূবথৰীয়া পঞ্চায়তৰ সহযোগত মোৰ মাটি মোৰ দেশ অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, কলিয়াবৰ মহকুমাধিপতি লিজা তালুকদাৰ, মহকুমা দণ্ডাধীশ তথা কলিয়াবৰ উন্নয়ন খণ্ড বিষয়া ঋতুপৰ্ণা বুঢ়াগোহাঁই, মহকুমা চিকিৎসা বিষয়া জয়দেৱ কাকতিৰ লগতে কলিয়াবৰৰ বিভিন্ন গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে। বিশুদ্ধ খবৰ পৰিৱেশ বিৰাজ কৰাৰ মাজতে 15 আগষ্ট সমাগত হোৱাৰ হেতুকে ভাৰতবৰ্ষৰ শ্বহীদ বীৰ সেনানীসকলক চনৰ ভিতৰত ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ স্বপ্ন বাস্তৱায়িত কৰি মনৰ পৰা দাসত্বৰ মনোভাৱ পৰিহাৰ কৰি দেশৰ সমৃদ্ধ ঐতিহ্যক লৈ গৌৰৱ কৰি দেশৰ একতাৰ বান্ধোন সুদৃঢ় কৰি আৰু ৰাষ্ট্ৰৰ সুৰক্ষাত নিয়োজিতসকলক সন্মান জনাম। নাগৰিক হিচাপে মোৰ কৰ্তব্য পালন কৰি ধন্যবাদ জনাইছোঁ।